নমস্কাৰ মোৰ চেনেলটো আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে অনলাইন বিজনেছ ৰিলেটেড ৰিচ ইন ৰিলেটেড আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব যিসকলে ৰিচ ইনটোত কামটো কৰিছে নাইবা আগলৈ কৰিম বুলি ভাবি আছে তেওঁলোকে এই চেনেলটো বহুত হেল্পফুল হ'ব মই কেনেকৈ কাম কৰি আছো কেনেকৈ গ্ৰো কৰি আছো সেইখিনি গোটেইখিনি কথা আপোনালোকক জনাম গতিকে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আপুনি যেতিয়া প্ৰথম কামটো ষ্টাৰ্ট কৰিছে তাতে যদি আপোনালোকে ইনষ্টাগ্ৰাম আইডিটোত বেলেগৰ ফটো লগাই থৈছে নাইবা কিবা লোগো লগাই থৈছে তেনেকৈ আপোনালোকে কেতিয়াও গ্ৰো কৰিব নোৱাৰে কাৰণ মানুহখিনি আহিব আপোনাক চাই কামটো ষ্টাৰ্ট কৰিবলৈ আহিব যদি আপোনাৰ তাতে একো আপোনাৰ ভ্যালুৱে নাই আপোনাৰ নাম নাই আপোনাৰ তাতে আপোনাৰ ফেস নাই গতিকে মানুহখিনি কি চাই আপোনাক কন্টাক্ট কৰিব গতিকে যদি আপুনি কামটোত গ্ৰো কৰিব খুজিছে প্ৰথমতে আপুনি ইনষ্টাগ্ৰামত যাওক ইনষ্টাগ্ৰামটো এডিট কৰি লওক তাতে আপোনাৰ লোগোটো লগাই লওক আপোনাৰ নিজৰ ফেসটো লগাই লওক আৰু তাতে নিজৰ নাম লিখক আৰু কিছুমান বায়োটো অলপ ভালদৰে চেঞ্জ কৰক মই নেক্সট ভিডিও আনিম বায়ো কেনেকৈ বনাব লাগে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আগলৈ আৰু এইখিনি কাম কৰিলে প্ৰথমতে বাকি নেক্সট ষ্টেপটো কৈ আছো ইনষ্টাগ্ৰামৰ কামখিনি হৈ গ'ল কাম গোটেইখিনি হোৱা নাই মই শিকাই দিম পাছত আজি মই নৰ্মেলখিনি কৈ আছো ইনষ্টাগ্ৰামৰ এইখিনি কাম কৰাৰ পিছত আপুনি আহিব হোৱাটছআপতো চেম আপুনি হোৱাটছআপত লগোটো নিজৰ লগাব হোৱাটছআপৰ যিটো ডিপি আছে ডিপিখন নিজৰ ফটোৰে লগাব আৰু আপোনাৰ পাৰিলে হোৱাটছআপ বিজনেছ ইউজ কৰিব আৰু তাতে নিজৰ নামটো লিখিব নাইবা আপুনি নিজৰ ব্ৰেণ্ডটো কেনেকৈ বনাব খুজিছে সেই নামটো লিখিব তেনেকৈ গোটেইখিনি কাম কৰি ল'ব আপোনালোকে এই কামখিনি কৰি লওক এইখিনি কামখিনি কৰিলে আপোনাৰ এতিয়া যিখিনি গ্ৰো কৰি আছে তাতকৈ হয়তো অলপ ভাল গ্ৰো কৰিব পাৰিব আৰু নেক্সট মই ভিডিঅ'বিলাক আনি আছোঁ অলপ ভাল টপিকত আজি ভিডিঅ'টো ইমানেই বাই বাই